হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভাল। মোৰ ইউটিউব চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ফেচবুক পেজটি চাইছে যদি ফেচবুক পেজটি ফ'ল' কৰি দিব। চ' গাইজ, মই আজি আহিছোঁ খাওকুছি বুধবৰীয়া বজাৰৰ ওচৰত জোনাকী নগৰ শ্ৰীনবজ একাডেমীৰ ওচৰত। কিয় আহিছোঁ মই তথ্যখিনি আপোনালোকক জনাম। মোৰ এজন সতীৰ্থ অঞ্জন ডাঙৰীয়া, আজি তেওঁৰ লগত বহু কথা পাতিম, বহুতো কথা আপোনালোকক জনাম। ভিডিঅ'টো গোটেইখিনি শেষলৈ চাই থাকিব, স্কিপ নকৰিব। তেওঁৰ অফিচটো ভিতৰতে আছে, সোমাই আহিছোঁ মই। অফিচটোৰ ভিতৰত গৈ গোটেইখিনি তথ্য আপোনালোকক জনাম। ভিডিঅ'টো গোটেইখিনি চাই থাকিব। অফিচটোৰ নাম হৈছে সাৰথী অঞ্জন ডাঙৰীয়া, ভিতৰতে আছে। এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ, সোমাই যাম। সোমাই গৈ গোটেইখিনি তথ্য আপোনালোকক জনাম। গোটেইখিনি ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, তেতিয়া বুজি পাব ভিডিঅ'টো কি হ'ব। ইঞ্চুৰেঞ্চ কোম্পানীটোৰ চাই থাককচোন। লগত জড়িত হৈ আছে অঞ্জন ডাঙৰীয়াই, টিম মেটছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড। এই ইঞ্চুৰেঞ্চ কোম্পানীটো হয়তো আপোনালোকে গম পাই চাগে, আৰু এৱাৰ্ডো পাইছে অঞ্জন ডাঙৰীয়াই। যিয়ে নহওক, ভাল লাগিছে, আমাৰ সতীৰ্থ হয়। আৰু আপোনালোকে যোগাযোগ কৰিব পাৰে তেওঁৰ লগত। যোগাযোগ নাম্বাৰটো মই দি থৈ দিম, স্ক্ৰীণত নাম্বাৰটো আহি আছে, যোগাযোগ কৰিব পাৰে। বৰ্তমান মই তেওঁৰ মুখৰ পৰা জানিম। অঞ্জন দা, আপোনাক নমস্কাৰ জনাইছোঁ। আপুনি এই ইঞ্চুৰেঞ্চ কোম্পানীটোৰ লগত বহুত দিনৰ ধৰি জড়িত হৈ আছে। নমস্কাৰ, মোৰ ভাল বন্ধু হয় এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল ভাল ভিডিঅ' বনাই আছে, ধন্যবাদ। আচলতে মই এসময়ত কেপচা লগাই আছিলোঁ আৰু সময়ৰ লগত পৰিৱৰ্তন কৰিব বিচাৰিছোঁ নিজকে। টিম মেটছ মাৰ্কেটিং ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত জড়িত হ'লোঁ লাহে লাহে, আৰু এটা সময়ত ঘাটপতি ভেটৰ মাজেৰে পাৰ কৰিছোঁ। মানে এটা সময়ত আমাৰ যি ডাইৰেক্ট কোম্পানী আছিল, আমি বেলেগ কোম্পানীৰ পৰা তিনিমহীয়া ইঞ্চুৰেঞ্চ কৰি দিছিলোঁ। কৰি দিওঁতে 3-4 দিন PDF নাহে, মানে উপায় নোহোৱা হৈছে। তাৰপিছত ল'ৰাবোৰো দেখিলোঁ যে 300-400 টকা বাহিৰত বেছিকৈ দিব লগা হয়। এইবোৰ দেখি মই ভাবিলোঁ যে কোনোবা এটা কোম্পানীৰ লগত জড়িত হয়। এই আমাৰ কেপচালকখিনি, যিহেতু মই এজন সতীৰ্থ কেপচালকে আছিলোঁ, গতিকে এই কেপচালকখিনিৰ কিবা অলপ ৰেহাই কৰিব পাৰোঁ 3 মাহৰ মূৰে মূৰে। আৰু যিসকলে মোৰ লগত জড়িত হৈছে তেখেতসকলে জানে যে যিসকলে বাহিৰৰ পৰা কৰি আছে, হিন্দী ভাষী বা হিন্দীত ফোন কৰি কয় যে আপকা ভैया ইঞ্চুৰেঞ্চ ফেলনে ওলায়, 3 মাহৰ মূৰে মূৰে সিহঁতে খবৰ লয়। কিন্তু আমি প্ৰত্যেকজন কেপচালকে মাজে মাজে আমি খবৰ লওঁ যে কাৰোবাৰ কিবা হৈছে, কাৰোবাৰ বেমাৰ হৈছে, যিমানখিনি পাৰোঁ হেল্প কৰিব চেষ্টা কৰোঁ। তো মই ভাবিছোঁ যে আমাৰ মাজত যে কিয় ল'ৰাখিনি মানে আবদ্ধ হৈ নাথাকে, সেইকাৰণে নাম দিছোঁ সাৰথী। এই অফিচটোৰ নাম সাৰথী দিছোঁ, আৰু পৰিকল্পনা বহুত। গতিকে এতিয়া আমি টিম মেটছ মাৰ্কেটিং ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত জড়িত হৈছোঁ, আৰু আমাৰ বিভিন্ন ঠাইত, বিশেষকৈ লখিমপুৰ, ধেমাজি, যোৰহাট, এই বিভিন্ন ঠাইত আমি শিক্ষিত নিবনুৱাসমূহ এটা কৰ্মসংস্থাপনৰ পথ দেখুৱাইছোঁ। আমাৰ এক বছৰীয়া ইঞ্চুৰেঞ্চত আপোনালোকৰ কিবা সুবিধা আছে নেকি? এতিয়া 1 বছৰীয়া ইঞ্চুৰেঞ্চত সুবিধা আছে। আমি এইবোৰ বাৰু লাইভত কোৱা নহয়, কিন্তু 1 বছৰীয়া ইঞ্চুৰেঞ্চ EMI-টো কৰিব পাৰে। 20% দিব লাগিব ফাৰ্ষ্ট, তাৰপিছত আপুনি 9 মাহ 6 মাহত কিস্তিটো শেষ কৰিব পাৰে, তেনেকুৱা হয়। আৰু যিহেতু মই কেপচল মই আগতে কৈছোঁ যে কেপচলৰ পক্ষত থাকি সদায় কাম কৰোঁ। ধৰক এনেকুৱা নহয় যে কাৰোবাক ঠগিবলৈ আহিছোঁ, আপোনালোকক হয়তো জানিলে আচৰিত হ'ব। প্ৰায় 2.5 লাখ মান টকা মই ইনভেষ্ট কৰিছোঁ ল'ৰাৰ নামত। বহুতে নিদিলেও, কিন্তু যিসকল ল'ৰা ভাল আছে সেইসকলৰ সদায় ৰিলেশ্যন কৰি ৰাখিব লাগিব। আৰু এই ল'ৰাখিনিৰ বাবে কিবা কিবি কাম চিন্তা চৰ্চা কৰি আছোঁ, আৰু আপোনালোকে গম পাব যে যিসকল ল'ৰাই মোৰ লগত জড়িত হৈছে সেইসকল ল'ৰা সুধিলেও গম পাব যে অফিচ আৰু ক'ত আছে নেকি? তোমাৰ এইটো আছে, আপোনাৰ পল্টন বজাৰতো আছে। কিন্তু আমাৰ থ্ৰুদি মানে বহুত ঠাইত বহুত শিক্ষিত নিবনুৱা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিছোঁ। বিশেষকৈ যিসকল ল'ৰাই এই মানে গধূলি টাইমত বহি আছে, সেইসকল ল'ৰা এতিয়া টিম মেটছ মাৰ্কেটিং ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত জড়িত হৈ ইনকাম কৰাৰ পথ বিচাৰি আছে। কাম কৰিলে ইনকাম হ'ব, কাম নকৰিলে ইনকাম নহয়। কাম কৰিব লাগিব, কিন্তু আমাৰ ল'ৰাখিনিয়ে কাম কৰিব নোখোজে, তাৰ কাৰণে ইনকাম নহয়। আজি আপোনালোকে জানিব, মই এৱাৰ্ড পাইছোঁ, ডায়মণ্ড পাইছোঁ। মই দেখা পালোঁ, মই ভিডিঅ'ত দেখা পাইছোঁ, অঞ্জনদাই মানে ফেচবুক পেজত দিছিলে, আৰু অঞ্জনদাৰো ফেচবুক পেজতে আছে, আপোনালোকে ফ'ল' কৰিব। তেওঁ মানে ইঞ্চুৰেঞ্চ কোম্পানীৰ গোটেইখিনি তথ্য দিয়ে থাকে। তেওঁ মানে শিলচৰত গৈছিলে ন, শিলচৰত গৈ মানে এৱাৰ্ড পাইছিলে, গম পাইছে। চাওক অলপমান দেখুৱাই দিয়া, এৱাৰ্ড পাইছিলে। মানে সপোনটো ভবা নাছিল যে ইমান ডাঙৰ প্ৰগ্ৰামত সন্মান, ইমান ডাঙৰ সন্মান। দাদা, সেইটো বহুত ডাঙৰ কথা, ভাল লাগিলে। আপুনি ইমানখিনি এইটো কৰ্ম কৰিছোঁ, সেইটো কাৰণে এনে বস্তু কোনোদিনে নাহে। গতিকে আপোনালোকে এটাই কথা কওক যে যিসকল
আপোনাৰ ব্লগটো চাই তেখেতসকলে এই ব্লগটো বিকি ব্লগটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লগতে বেল আইকনটো দবাই থ'ব যাতে ভিডিঅ'বোৰ সোনকালে পায়। আৰু ইয়াৰ যদি মই এটা কথা কওঁ, যদি কৰ্ম কৰাৰ ইচ্ছা আছে, নিজৰ সপোন পূৰা কৰিবলৈ ইচ্ছা আছে, মই আজি কওঁ এই টিমমেট ইঞ্চুৰেঞ্চ মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ লগত জড়িত হোৱাৰ পিছত মই নিজৰ এটা সপোন পূৰণ কৰিব বিচাৰোঁ। এই লেপটপটোও মই এই কোম্পানী, মই বাইকটোও লৈছোঁ এই কোম্পানী, আজি যি অফিচখন যি শ্বেয়াৰত কৰিছোঁ সেইটো মই সেই কোম্পানীৰ দ্বাৰাই। গতিকে প্ৰত্যেকজনে যদি সৎ পথেৰে ইনকাম কৰিব বিচাৰে, এটা সঠিক মানে দিনলৈকে মানে কি এনেকুৱা যে ধৰক মই ভৱিষ্যত কিবা এখন গাড়ী কিনিম, মই ঘৰ এটা বনিম, তেতিয়াহ'লে মই যিকোনো গাড়ী নহয় জানো, যিকোনো গাড়ী গাড়ী কৰিম, এইটো যে যিকোনো গাড়ীৰে আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব পাৰিব। খালি যোগাযোগ কৰক। আৰু মোৰ ভিডিঅ' চাই আহিলে কিবা ডিছকাউণ্ট কিবা এনেকুৱা আছে, সেইটো টেনশ্যন ল'ব নালাগে। সেইবোৰ মানে মোৰ ডিছকাউণ্ট থাকে। মই কি ক'লো আগতে কৈছোঁৱে যে যিবোৰ ল'ৰাই আগতে বাহিৰৰ পৰা ইঞ্চুৰেঞ্চ কৰি আছিল, 3 মহীয়া ইঞ্চুৰেঞ্চ আপুনি সুধিলে গম পাব 300 কৰি বেছি দিব লাগে। কিন্তু মই যেতিয়া এই কৰ্মটোৰ লগত জড়িত হৈছোঁ, মোৰ এটাই কথা যাতে কোনো কেপচালাকে কেতিয়াও ক'ব নোৱাৰে যে অঞ্জন দাই এনেকুৱা এটা বেয়া কাম কৰিছে। এইটো মই গুৰুত্ব দিম। আমিতো গম পাওঁ আপুনি কেব চালকৰ লগত এটা জড়িত বহুত বহুতকেইটা সংগঠনৰ লগতে জড়িত আছিলে। আমি গোটেইখিনি কথা গম পাওঁ। তো ভাল কামে কৰি গৈ আছিলে, কিন্তু সেই ভাল কাম কৰি গৈ আছিলে সেইকাৰণে ধৰক ভাল ফল পাইছে আপুনি এতিয়া বৰ্তমান হয় নহয়, ভাল লাগিছে। এই বিকি ব্লগ চাই অহা বুলি ক'লে ডিছকাউণ্ট দিম নিশ্চয়, একদম 100% চিয়ৰ। আচ্ছা ঠিক আছে। মোৰ ভিডিঅ' চাই আহিলে আপোনালোকে কিবা এটা ডিছকাউণ্ট পাব। খালি যোগাযোগ কৰক। আৰু আপোনালোকৰ ইঞ্চুৰেঞ্চ যদি ফেইল হ'ব লগা হৈছে আপোনালোকে আগতে যোগাযোগ কৰি লওক অঞ্জন দাৰ লগত। 2024 25ৰ পৰা ল'ৰাখিনি মই কৈছোঁ যিসকল মোৰ লগত জড়িত হৈছে সেইখিনি ল'ৰাক কেতিয়াও বিপদ হ'বলৈ নিদিওঁ। গাড়ীৰ ক্ষেত্ৰত মই এইখিনি গেৰাণ্টি দিছোঁ। আৰু ইতিমধ্যে মই যি কামেই নকৰোঁ, আজি মই ক্লেমৰ ক্ষেত্ৰতে হওক, ক্লেমৰ ক্ষেত্ৰতে মই নিজা গেৰেজ বনাই লৈছোঁ। মোৰ নিজা গেৰেজ নহয়, কিন্তু মই গেৰেজটো বনাই লৈছোঁ যে আমাৰ কোনো সতীৰ্থই ক্লেম কৰিব টাইমত কোনো ধৰণৰ অসুবিধা পাব নালাগে। আৰু তাতোকৈ ভাল খবৰ দি আছোঁ যে অসমৰ প্ৰতিটো প্ৰান্ততে আমাৰ গেৰেজ হ'বলৈ গৈ আছে। আৰু যাতে কেতিয়াবা ধৰক নগাঁৱৰ গাড়ীখন এক্সিডেণ্ট হৈ গ'ল, তাত তেখেতৰ হাতত পইচা নাই, কি কৰিব, তাতো ক্লেইম কৰাৰ ব্যৱস্থা কৰি দি আছোঁ। কিন্তু অকণমান সময় দিয়ক। আৰু 25ৰ পৰাই মই বহুত কিবা কিবি ভাবিছোঁ। আচ্ছা, এইটো ভাল কথা কৈছে, কিন্তু আপোনালোকে এইটো ভালদৰে অলপ গুৰুত্ব সহকাৰে ল'ব। এইটো কথা ধৰক ভাল কথাই কৈছে অঞ্জন দাই। এইটো ফেচিলিটি একচুৱেলি বহুত ইঞ্চুৰেঞ্চ কোম্পানী নিদিয়ে, কিন্তু হয় নহয়, টিমমেটছ ইণ্ডিয়া কোম্পানীৰ তৰফৰ পৰাই অঞ্জন দাই যিখিনি কাম কৰিব বিচাৰিছে, তো এইটো বহুত ভাল কথা। আৰু মই এটা গেৰাণ্টি দিওঁ, মই এটা কথা কওঁ, নথি পত্ৰ সম্পূৰ্ণ লাগিব, কিন্তু আমি ক্লেইম কৰিব লাগিব। কিন্তু আমাক সত্য কথা, আমি কেনেকৈ ক্লেইম কৰিব লাগে আমি কৰা দিওঁ, আপোনাৰ কোনো অসুবিধা নাথাকে। কিন্তু যেতিয়া আপোনাৰ নথি পত্ৰ নাথাকিব, আপুনি 4 দিন আগতে এক্সিডেণ্ট কৰিছে, 5 দিন পিছত ক্লেইম কৰিব, তেনেকুৱা নহয়। ক্লেইম কৰা আপোনালোকক এইটোৱে এটা কওঁ, সময়ত ক্লেইম কৰিব, ক্লেইম 100% পাব। কিন্তু নিজে বেছি অস্তাদি কৰাব নালাগে, কাৰণ ইঞ্চুৰেঞ্চ কোম্পানী ক্লেইম দিবৰ কাৰণে আপোনালোকে গাড়ীখন ইঞ্চুৰেঞ্চ কৰিছে, ক্লেইম দিবই। যদি আপোনালোকে উল্টা পুল্টা কৰে তেতিয়াহে ক্লেইম নাপায়। কি ইঞ্চুৰেঞ্চ হয় আমাৰ গোটেই কোম্পানী আছে, প্ৰাইভেট কোম্পানী গোটেই আছে, বাজাজ আছে, SBI আছে, PNB আছে, ৰিলায়েন্স আছে, আপোনাৰ বাজাজ, আপোনাৰ ইউনিভাৰ্চেল শ্যাম্পু আছে, যিটো আমি ইউনিভাৰ্চেল শ্যাম্পু আমি 3 মহীয়া ইঞ্চুৰেঞ্চ কৰি টোটেল ইউনিভাৰ্চেল শ্যাম্পু কৰিছোঁ, যিটো কোম্পানী পৰ্দাৰ আৰু মাৰ্টিনৰ টায়াৰ আছে। মাৰ্টিন গালে হ'লে পৰ্দাৰ বা বিমল গুৱাহাটীত আপোনাৰ নিকাল কৰিব পাৰে। আৰু যদি তাতে অলপ সময় লাগে তেতিয়াহ'লে আমাৰ গেৰেজ আছে, গেৰেজত কৰিব পাৰে। গৈ ক'লে হ'ল যে অঞ্জন দাই পঠাইছে, সেইখিনি ক'লে হ'ল, বহুখিনি ৰেহাই পাব। আৰু যিমানখিনি পাৰোঁ কেব চালকৰ ভৱিষ্যত ভাল হোৱাৰ কাৰণে চিন্তা চৰ্চা কৰি ভাল কামে কৰিম, 100% চিয়ৰ। ঠিক আছে। অঞ্জন দাৰ লগত বহুত সময় দিয়াৰ বাবে অঞ্জন দাক বহুত ধন্যবাদ থাকিলে। এইখিনি এটা মই তোমাক এটা গিফ্ট দিওঁ। মোক আচলতে এইটো কোম্পানীৰ পৰা মোক এটাই দিছিল, মই তোমাক এইটো দি দিছোঁ। টিমমেটছ ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা দিছিল, আৰু এইটো তোমাক দি দিছোঁ। ধন্যবাদ অঞ্জন চিএনক গিফ্ট এটা দিলে, বহুত ধন্যবাদ থাকিলে অঞ্জন দাৰ লগত। বহুখিনি সময় দিলে আমাক অঞ্জন ডাঙৰীয়ালৈ বহুত ধন্যবাদ থাকিলে। আৰু আপোনালোকলৈও বহুত ধন্যবাদ। এনেকৈ সদায় ভাল কামত আগবাঢ়ি গ'লে আমি ছাপোৰ্ট কৰি যাব লাগে, আৰু আপোনালোকে অলপ ছাপোৰ্ট কৰি যাওক তেখেতক। যিয়ে নহওক ধন্যবাদ অঞ্জন ডাঙৰীয়া। আৰু আপোনালোকলৈও বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। ঠিক আছে, আজিৰ কাৰণে এইখিনি আছিলে। বাই বাই, জয় আয়ক।